হেল্ল' গাইছ, ৰং টিভিত সম্প্ৰচাৰিত বকুল ধাৰাবাহিকখনৰ আজিখন চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। যদি আপোনালোকে ধাৰাবাহিকখন চাই ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ ধাৰাবাহিকখনৰ আজিখন যদি আপোনালোকে দেখিবলৈ পাব, আদি আৰু অদিতিয়ে দেউতাকৰ আগত এনেকুৱা জোৰদাৰ যুক্তি আগবঢ়াব যাৰ ফলত তেওঁ সকলো সঁচা কথা ক'বলৈ বাধ্য হ'ব। আৰু তেতিয়া দেউতাকে ক'ব যে আশ্ৰমৰ মাটিখিনি মই নহয়, অথচ অনাবিলাহে নিজৰ নামত কৰিবলৈ লৈছে। দেউতাকৰ মুখৰ পৰা এই ভাষ্য শুনি আদি আৰু অদিতি আচৰিত হৈ পৰিব। এতিয়া বাৰু আশ্ৰমৰ মাটিখিনি অনাবিলা যে নিজৰ নামত কৰিবলৈ লৈছে, তাৰ আগত কি ৰহস্য আছে জানিবলৈ পাব ধাৰাবাহিকখনৰ আজি এই খণ্ডটিত। সেইফালে আকৌ দৰিকা ইন্দ্ৰক ক'ব যে ৰাতিপুৱা চন্দনে যে দৰিকাৰ ৰুমত সোমাই গৈছিল আৰু তাৰ লগত কিছু মিছবিহেভ কৰিবলৈ লৈছিল, আৰু তেতিয়া ইন্দ্ৰই ক'ব যে তাৰ ইমান সাহস, এইখন ঘৰত থাকি এইখন ঘৰৰ পৰিয়ালৰ লগতে সি ইমান বেয়াকৈ চিন্তা কৰিব পাৰে। মই এতিয়াই সৰুদাৰ আগত কথাখিনি কৈ দিম। এতিয়া বাৰু ইন্দ্ৰৰ কথা শুনি আদিয়ে চন্দনক ঘৰৰ পৰা উলিয়াই দিব নে পুলিচত দিব জানিবলৈ পাব ধাৰাবাহিকখনৰ এই খণ্ডটিত। ধাৰাবাহিকখনৰ আনটো খণ্ডত আপোনালোকে দেখিবলৈ পাব অনাবিলৰ আচল উদ্দেশ্য যে কেৱল এই আশ্ৰমখন দখল কৰা, সেই বিষয়ে পৰিয়ালৰ সদস্যসকলে নিশ্চিত হ'ব আৰু তেওঁলোকে এই ষড়যন্ত্ৰৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ পৰিকল্পনা কৰিব। আদি আৰু অদিতিয়ে অনাবিলক লৈ এনেকুৱা এটা ষড়যন্ত্ৰ ৰচিব য'ত নেকি সি নিজৰ চক্ৰান্ততে নিজেই ফচি পৰিব। তেওঁলোকৰ পৰিয়ালৰ আগত সকলো সঁচা কথা ক'বলৈ বাধ্য হৈ অনাবিলক এই ক্ষেত্ৰত কোনে সহায় কৰিছে সেই মানুহজনৰ কথাটো সি উল্লেখ কৰিব। এতিয়া বাৰু আদি আৰু অদিতিয়ে অনাবিলক লৈ কি ষড়যন্ত্ৰ ৰচিব জানিবলৈ পাব ধাৰাবাহিকখনৰ আজি এই খণ্ডটিত। এইফালে আকৌ দেখিবলৈ পাব অনাবিলে গাৰ্গীক ক'ব যে সকলোবোৰ কাম প্ৰায় হৈ গ'ল, আশ্ৰমখন মোৰ হাতলৈ আহিবলৈ আৰু বেছি দিন নাই। সিহঁতে ভাবিছে মই পুৰণি প্ৰেমৰ বাবেহে আহিছো, কিন্তু মোৰ প্ৰধান লক্ষ্য এই সম্পত্তি। এতিয়া বাৰু আদি আৰু অদিতিয়ে অনাবিলৰ হাতৰ পৰা আশ্ৰমখন বচাব পাৰিবনে জানিবলৈ পাব ধাৰাবাহিকখনৰ এই খণ্ডটিত। যদিহে বকুল ধাৰাবাহিকখন চাই আপোনালোকে ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।